নমস্কাৰ আপোনালোকে চাই আছে ডেইলি আপডেট এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজমল থকালৈকে কোনেও স্বদেশীক বাংলাদেশী সজাব নোৱাৰে ৰুগীয়া দেহাৰে চৰকাৰক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ দিব লৈছে এটা ব্ৰেকিং নিউজ ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰুগীয়া দেহাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা এটা মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে মই থকালৈকে চিন্তা কৰিব নালাগে এতিয়া সংখ্যালঘুৱে উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও সাজু এতিয়া মৌলানা বদৰুদ্দিন আজমল সকলোৱে নথিপত্ৰ সাজু কৰি ৰাখিবলৈ আহ্বান জনায় আজমলে মানৱীয়তা পাহৰি নীতি নিয়ম পাহৰি বাংলাদেশলৈ পঠিয়াইছে চৰকাৰে এটা ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰুগীয়া দেহাৰে চৰকাৰক সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে বুলি মন্তব্য কৰে আজমলে পৰৱৰ্তী খবৰ জনাব ওলাইছোঁ মুকলিকৈ গুণ্ডাৰ টেক্স ল'ম বুলি কোৱা শৃংখল চলিহা কিয় গ্ৰেপ্তাৰ হোৱা নাই জাতীয়তাবাদৰ স্বয়ম্ভূ অভিভাৱক দেখুৱাই মিয়া খেদিছিল শৃংখল চলিহাই এটা নামনি অসমৰ শ্ৰমিকক আঁঠুকঢ়োৱাটোৱেই শৃংখল চলিহাৰ জাতীয়তাবাদ নেকি KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিস্ফোৰণ মুকলিকৈ গুণ্ডা টেক্স ল'ম বুলি কোৱা শৃংখল চলিহা কিয় গ্ৰেপ্তাৰ হোৱা নাই এনেদৰে প্ৰশ্ন কৰিছে কোনখন আইনত লিখা আছে সাধাৰণ মানুহে গুণ্ডা টেক্স ল'ব পাৰে জাতীয়তাবাদৰ স্বয়ম্ভূ অভিভাৱক দেখুৱাই মিয়া খেদিছিল শৃংখল চলিহাই এটা নামনি অসমৰ শ্ৰমিকক আঁঠুকঢ়োৱাটোৱেই শৃংখল চলিহাৰ জাতীয়তাবাদ নেকি দুজনমান বিহাৰী নাপিতক লপাথপা দিলেই জাতীয়তাবাদ নহয় শূন্যত গদা ঘূৰাই সৰু মানুহক অত্যাচাৰ কৰি শিশু জাতীয়তাবাদ কৰিছে শৃংখলে এটা শৃংখল চলিহা সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিস্ফোৰণ মুকলিকৈ গুণ্ডা টেক্স ল'ম বুলি কোৱা শৃংখল চলিহা কিয় গ্ৰেপ্তাৰ হোৱা নাই তাক লৈ ডাঙৰ প্ৰশ্ন কৰে পৰৱৰ্তী খবৰ দিব লৈছোঁ বাংলাদেশীৰ শব্দটো নেতা বনোৱা মেচিন এটা বাংলাদেশীৰ নাম লৈ ৰাজনীতি কৰে একাংশই বাংলাদেশীৰ নাম লৈ একাংশই নেতা হৈছে কিন্তু আজিলৈকে বাংলাদেশীৰ সমস্যা সমাধান নহ'ল এই সমস্যাৰ সমাধানৰ বাবে সকলো মুছলমানক ওলাই অহাৰ আহ্বান জনায় নেমচুৱে বাংলাদেশীৰ শব্দটো নেতা বনোৱা মেচিন এটা বাংলাদেশীৰ নাম লৈ ৰাজনীতি কৰে একাংশই বাংলাদেশীৰ নাম লৈ একাংশ নেতা হ'ল এটা কিন্তু আজিলৈকে বাংলাদেশীৰ সমস্যাৰ সমাধান নহ'ল জানি বুজি এখনো চৰকাৰে এই সমস্যা সমাধান কৰা নাই বাংলাদেশীৰ সমস্যা থাকিলেহে নেতা হ'ব পাৰে একাংশ এন্দৰ মন্তব্য নেমচুৰ অসম চুক্তি কৰাসকল বৰ্তমান নিমাত কিয় সংখ্যালঘুক কৰা হাৰাশাস্তি দেখিও নীৰৱ কিয় এতিয়া একাংশ লোক বাংলাদেশী বুলি চিনাক্ত কৰাসকল সম্পূৰ্ণ ভাৰতীয় লোক এটা প্ৰতিগৰাকী লোকৰ হাতত ভাৰতীয় নথিপত্ৰ থকাৰ দাবী এতিয়া নেমচুৰ মুছলমানক টাৰ্গেট কৰি ৰাজনীতি কৰিছে এই সমস্যা সমাধানৰ বাবে সকলো মুছলমানক ওলাই অহাৰ আহ্বান জনায় নেমচুৱে চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান নেমচুৰ এটা বাংলাদেশীৰ নাম লৈ ৰাজনীতি কৰে একাংশই এনেদৰে মন্তব্য নেমচুৰ জনাব ওলাইছোঁ পৰৱৰ্তী খবৰ বৰাকত বানে লৈছে এতিয়া ভয়ংকৰ ৰূপ বৰাক ব্ৰহ্মপুত্ৰৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে বানে উটুৱাই নিলে ৰেলপথ এটা বৰাক ব্ৰহ্মপুত্ৰ ৰেল যাতায়াতৰ চলাচল বন্ধ অৱৰ্ণীয় বৰাকৰ বান পৰিস্থিতি সবিশেষ জনাইছোঁ আপোনালোকক বৰাকত বানে লৈছে এতিয়া ভয়ংকৰ ৰূপ বৰাক ব্ৰহ্মপুত্ৰৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে বানে উটুৱাই নিলে ৰেলপথ বৰাক ব্ৰহ্মপুত্ৰৰ ৰেল যাতায়াতৰ চলাচল বন্ধ এটা অৱৰ্ণীয় বৰাক বান পৰিস্থিতি কেমেৰাৰ সন্মুখতেই উটি গ'ল বাহন কেমেৰাৰ সন্মুখতেই উটি গৈছে বাহন আৰু শিলচৰ হাফলং পথত হাহাকাৰ পৰিস্থিতি বৰাক পানীয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিৱেশ এটা কাটাখাল নদীত ভাঙিল দ্বিতীয়টো মথাউৰি আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ গৌৰৱ গগৈ কথাত উত্তৰ নিদিয়ে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো পৰিয়ালৰ 4জন সদস্যই 3জনেই বিদেশী তেওঁ স্বদেশী হকে নহয় এটা বিদেশীৰ বাবে চিন্তা কৰিব গৌৰৱ গগৈক সমালোচনা মুখ্যমন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ কথাত উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পৰিয়ালৰ 4জন সদস্যই 3জনেই বিদেশী
গৌৰৱ গগৈ পত্নী সন্তান সকলো বিদেশী গৌৰৱ গগৈ সম্পূৰ্ণ বিদেশী ৰাজ্যত বিদেশী বিতৰণৰ সময়ত গৌৰৱ গগৈ কথা এতিয়া যুক্তিহীন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক ধন্যবাদ জনোৱাৰ কোনো কথা নাই সময়ত অসমৰ ৰাইজে তেওঁক ভালদৰে বুজাই দিব এৰা গৌৰৱ গগৈক লৈ 10 ছেপ্টেম্বৰত সকলো কথা গম পাব অসমৰ ৰাইজে গৌৰৱ গগৈ পাকিস্তানত লিংকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এৰা গৌৰৱ গগৈৰ কথাত উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই